নমস্কাৰ বন্ধুসকল ইন্টাৰেষ্টিং টিপছৰ পুনৰ এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল আজি মই আপোনালোকক ক'বলৈ গৈ আছো পূব ইউৰোপৰ এখন বহু সুন্দৰ দেশ লিথুৱানিয়াৰ বিষয়ে কিছুমান এনে তথ্য যিবোৰ জানি আপোনালোক আচৰিত হৈ পৰিব গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব লগতে চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰো বন্ধুসকল লিথুৱানিয়া ইউৰোপৰ পূব ভাগত বাল্টিক সাগৰ কাষত অৱস্থিত আছে ইয়াৰ উত্তৰত আছে লাটভিয়া দক্ষিণ পূবত বেলাৰুছ দক্ষিণত পোলেণ্ড আৰু পশ্চিমত আছে ৰাছিয়া লিথুৱানিয়াৰ অফিচিয়েল নেম হৈছে ৰিপাব্লিক অফ লিথুৱানিয়া আৰু ইয়াৰ মুঠ জনসংখ্যা হৈছে প্ৰায় ২৭,৯৩,০০০ লিথুৱানিয়া এখন বহু সৰু দেশ আৰু ইয়াক ইউৰোপৰ আটাইতকৈ পুৰণি দেশ ৰূপেও জনা যায় ইয়াৰ মুঠ ক্ষেত্ৰফল হৈছে ২৫,২০০ স্কয়াৰ কিলোমিটাৰ আৰু ক্ষেত্ৰফলৰ হিচাপে ই বিশ্বৰ ১২১ নম্বৰ স্থানত আছে যদিও আজিৰ দিনত লিথুৱানিয়াক এখন বহু সৰু দেশ ৰূপে জনা যায় কিন্তু এটা সময়ত লিথুৱানিয়া সমগ্ৰ ইউৰোপৰ ভিতৰতেই আটাইতকৈ ডাঙৰ দেশ আছিল ৰাছিয়াৰ পৰা আৰম্ভ কৰি লাটভিয়া পোলেণ্ড আৰু বেলাৰুছৰ এটা বৃহৎ অংশক লৈ ই গঠিত আছিল কিন্তু বিভিন্ন যুদ্ধ বিগ্ৰহ আৰু বিভাজনৰ ফলত ইয়াৰ আকাৰ বৰ্তমান বহু সৰু হৈ পৰে লিথুৱানিয়াত ব্যৱহাৰ কৰা ভাষা লিথুৱানিয়ান কেৱল ইউৰোপৰে নহয় বৰং সমগ্ৰ বিশ্বৰ আটাইতকৈ পুৰণি ভাষাবোৰৰ ভিতৰত এটা মনা হয় বহু ইতিহাসকাৰৰ মতেতো এই ভাষাটো সংস্কৃত ভাষাতকৈও বহু অধিক পুৰণি সেইবাবে লিথুৱানিয়া দেশখনকো বহু হেজাৰ বছৰ পুৰণি মনা হয় কেৱল এয়াই নহয় এটা সময়ত লিথুৱানিয়াক ইউৰোপৰ কেন্দ্ৰ মনা হৈছিল আৰু ই এখন এনে দেশ য'ত আটাইতকৈ শেষত ইছাই ধৰ্মৰ প্ৰচাৰ হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ আগলৈকে লিথুৱানিয়া এখন স্বাধীন দেশ আছিল কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সোভিয়েট ইউনিয়নে লিথুৱানিয়াক নিজৰ দখল কৰি লয় কিন্তু যেতিয়া ১৯৯০ চনৰ সময়ত সোভিয়েট ইউনিয়ন ভংগ হয় তেতিয়া লিথুৱানিয়াই সেই প্ৰথমখন দেশ আছিল যোনে সোভিয়েট ইউনিয়নৰ পৰা নিজকে এখন স্বাধীন দেশ ৰূপে ঘোষণা কৰিছিল লিথুৱানিয়া বিশ্বৰ একমাত্ৰ দেশ য'ত এটা চেণ্ট অৰ্থাৎ সুগন্ধক ৰাষ্ট্ৰীয় সুগন্ধ ৰূপে ঘোষণা কৰা হৈছে আৰু ইয়াক চেণ্ট অফ লিথুৱানিয়া বুলিও কোৱা হয় যোৱা দুটা দশকৰ পৰা লিথুৱানিয়াৰ আৰ্থিক বৃদ্ধি বহুত তীব্ৰতাৰে বৃদ্ধি পাইছে যেনে যোৱা ২০০৭ চনত ইয়াৰ আৰ্থিক বৃদ্ধি ভাৰতৰ ১.৫ গুণ অধিক আছিল আৰু আজিৰ দিনত ইয়াক ইউৰোপৰ এখন বহু উন্নত দেশ ৰূপে জনা যায় সেইবাবে লিথুৱানিয়াক ইউৰোপৰ বাল্টিক টাইগাৰ বুলিও কোৱা হয় ২০১০ চনত ইয়াত নিবনুৱা লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ প্ৰায় ১৮% আছিল কিন্তু আজিৰ দিনত ইয়াত নিবনুৱা লোকৰ সংখ্যা ৪%তকৈও কম আছে লিথুৱানিয়াৰ বেছিভাগ পইচা বায়'টেকনলজি আৰু লেজাৰ মেনুফেকচাৰৰ পৰা আহে ইউৰোপীয়ান ইউনিয়নলৈ অহাৰ আগতে ইয়াৰ কাৰেন্সি আছিল লিথুৱানিয়ান লিটাছ কিন্তু ইউৰোপীয়ান ইউনিয়নলৈ অহাৰ পিছত ইয়াৰ কাৰেন্সি হৈছে ইউৰো যি আমাৰ ভাৰতৰ ৯১ টকাতকৈও অধিক হয় লিথুৱানিয়াত প্ৰায় ৮৬.৪% লিথুৱানিয়ানছ ৫.৭% পলিছ ৪.৫% ৰাছিয়ানছ ১.৫% বেলাৰুছিয়ানছ আৰু ১% ইউক্ৰেনিয়ানছ লোক বাস কৰে লিথুৱানিয়াৰ ৰাষ্ট্ৰীয় ভাষা হৈছে লিথুৱানিয়ান কিন্তু ইয়াত বহু অধিক পৰিমাণে ৰাছিয়ানছ আৰু পলিছ ভাষাও কোৱা হয় লিথুৱানিয়াত প্ৰায় ৯৩% লোকে ইছাই ধৰ্মক পালন কৰে ৬% লোকে কোনো ধৰ্মক পালন নকৰে আৰু কেৱল ১% লোকেহে ইছলাম ধৰ্মৰ পালন কৰে গতিকে বন্ধুসকল লিথুৱানিয়াৰ বিষয়ে আজি ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব লগতে চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে পুনৰ এক নতুন তথা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ ধন্যবাদ